নমস্কাৰ, মই ৰবি বড়ো চেনেলটোৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভালে আছে চাগে আৰু আশা কৰোঁ কুশলে থাকক। আমিও বাৰু ভালে আছোঁ। আজি আপোনালোকৰ মাজত এটা নতুন আকৌ ৰেচিপি এটা লৈ আহিছোঁ। নিশ্চয় চাই ভাল পাব বুলি আশা কৰিছোঁ। প্ৰথমৰ পৰা শেষলৈকে চাব মই কেনেকৈ বনাইছোঁ আৰু কি দিছোঁ সম্পূৰ্ণকৈ, তেতিয়াহে বুজি পাব। ঘৰৰে লোকেল মুৰ্গীৰ জাল বনাম আজি। এনেকুৱা টেষ্টি হয়, এনেকুৱা খালে আপোনালোকে এবাৰ বনাই খাই চাব যদি খোৱা নাই মই বনোৱাৰ দৰে। যদি ভাল লাগে বনাই খাই চাব, বহুত টেষ্টি হয় আৰু সোৱাদ হয়। এয়া মই জুইখিনি আগত জ্বলাই লৈছোঁ। বাঁহ খৰি বেগতে নুমি যায় আৰু এইপিনে কেৰাহী পাতি দিলোঁ। তাৰপিছত আৰু এইপিনে যা যোগাৰ বস্তুখিনি কৰিছোঁ। পিঁয়াজ কাটি লৈছোঁ মাংসখিনি বনাবলৈ কাৰণে। তাৰপিছত আৰু এইপিনে আছে তেজপাত আৰু নহৰু। তাৰপিছত এয়া জালুক দি দিছোঁ, গোলমৰিচ জালুক একেই, আমি জালুক গুটিও কওঁ গোলমৰিচো কওঁ। আৰু এইপিনে শুকান জলকীয়া আছে, মই এতিয়া পিচিম জলকীয়া একেলগে। এইখিনি মাংসখিনি 1.5 কেজিমান ওলাইছে বাৰু, ডাঙৰেই আছিল অলপমান কুকুৰাটো। এয়া জলকীয়া নহৰু আদাৰ মই পেষ্টটো বনাই ল'লোঁ আগত। তাৰপিছত কেৰাহী গৰম হৈ গ'ল, মিঠাতেল দি দিলোঁ। এয়া তেল দি দিলোঁ দেই। তাৰপিছত মই এতিয়া তেল গৰম হৈ গ'ল আৰু ইয়াত পিঁয়াজ আৰু তেজপাতখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিম মই। পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিছোঁ। এয়া হৈছেহি আৰু ৰঙচুৱা। তাৰপিছত এয়া পাঁচফোৰণ, জিৰা আৰু মিঠি গুটি দি দিছোঁ। মাংসখিনি মোৰ দিবলৈ হৈ গ'ল আৰু পিঁয়াজখিনি ৰঙচুৱা হ'ল, সেইকাৰণে মই মাংসখিনি দি দিলোঁ। এইখিনি গোটেইখিনিকে বনাই দিছোঁ আকৌ মই, আমাৰ পৰিয়ালো ডাঙৰ যিহেতু। তাৰপিছত মাংসখিনি দিলোঁ। তাৰপিছত মই হালধি অলপমান দি দিলোঁ। তাৰপিছতে নিমখ নিজৰ পৰিমাণ জোখৰ দিব, যিমানখিনি হয় আৰু আপোনালোকে যিমান খাব পাৰে, চোকা বা কম। মই নিমখ জলকীয়া হালধিখিনি দি দিলোঁ আৰু এইখিনি জলকীয়া গুড়াখিনি মই পিচি থোৱা আছিলে। তাৰপিছতে ইয়াৰ নৰসিংহ পাত গোটাই লৈছোঁ দিবলৈ, আৰু আছে ইয়াৰ বৰমা ধনিয়া মানে কাটা মছলা, এই কাটা মছলাও দিম মই, আৰু নৰসিংহ পাত। আৰু আছে আৰু একবিধ বস্তু আপোনালোকক দেখুৱাম এতিয়া দেই, লগতে দিম। আপোনালোকে এনেকুৱা বনাই খাই চাব। এইখিনি পিচি ল'লোঁ, নৰসিংহ পাত আৰু কাটা মছলাখিনি। আৰু এয়া মানিমুনি কেইটামান পাই আনিছিলোঁ, মানিমুনিখিনিকো মই দি দিম। এনেকুৱা মানিমুনিও দি খাই চাব, বহুত ভাল লাগে। মাছৰ লগতো মিলে, মাংসৰ লগতো মিলে মানিমুনি। আৰু মই কেনেকুৱা দিম চাই থাকিব দেই। এইখিনি মাংসখিনি এবাৰ চাইছোঁ দিবলৈ হৈছে না নাই বুলি। নাই হোৱা। মাংসখিনি যেতিয়া ফুটিব তেতিয়াহে দিবলৈ লাগে। অলপ ফুটিলে ভাল লাগে, খাবলৈ ভাল লাগে আৰু যেনিবা। নুফুটাকৈ দিলে অলপ ভিজিলা খাবলৈ ইমান ভাল নালাগে, টেষ্টি নহয় আৰু সোৱাদো নহয়। এইখিনি মই মাংসখিনি অলপ ফুটিবলৈ দিছোঁ। তাৰপিছত এইখিনি মই যিখিনি পিচি লৈছিলোঁ, নৰসিংহ পাত, মানিমুনি বেছি মিহিকৈ কৰা নাই, মানিমুনিৰ ঠাৰিকেইডালো আছে, তেতিয়াহে ভাল লাগিব খাবলৈ। মাংসখিনি দিবলৈ হৈ গ'ল আৰু মাংসখিনি ফুটিলৈ তাৰপিছত মই দি দিলোঁ নৰসিংহ পাত আৰু মানিমুনি আৰু কাটা মছলা একেলগে ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপিছত মই আৰু অলপমান দেৰিকৈ থৈ দিম। এতিয়া পানী নিদিওঁ, অলপ পানীখিনি যিখিনি মই পেষ্ট বনাইছিলোঁ তাৰ পানীখিনি অলপমান শুকাবলৈ দিম। এইখিনি ধুনীয়াকৈ লৰাই দিছোঁ, তেতিয়া আধা সিজা হৈ যাব। এই আধা সিজা হৈ গ'ল, মই পানী দিবলৈ হৈছে, মই পানী দি দিলোঁ। কি ধুনীয়া সেউজীয়া ৰঙৰ হৈ আহিছে। আপোনালোকে বনাই খাই চাব, এনেকুৱা বহুত হেল্ডি হয়। এয়া চাওক, নীলা সেউজীয়া হৈ আহিছে, উতলিছে পূৰা। পাতখিনিও ধুনীয়াকৈ সিজি গৈছে আকৌ। আৰু নৰসিংহ পাত খাব পাৰিলে ভাল, মানিমুনিও ভাল। আপোনালোকে জানেই মানিমুনি, নৰসিংহ পাত কিমান দৰৱত খাটে বা কামত দিয়ে। আৰু বেছি সময় নালাগে, হৈছে আৰু বেছি নুশুকাওঁ। আৰু একফালে মই ভাত সাজি আছোঁ। আমাৰ 6জন মানুহ আছোঁ, 6জনৰে ভাত সাজি আছোঁ। এইপিনে আঞ্জাখিনিও মই এতিয়া বাতি ধুনীয়াকৈ উলিয়াম। আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল লাগে মই বনোৱাৰ দৰে আপোনালোকে এবাৰ বনাই খাই চাব। সঁচাকৈ কৈছোঁ, বহুত টেষ্টি আৰু হেল্ডি। বনাই খাব পাৰিলে বহুত ভাল। নৰসিংহ পাত আৰু মানিমুনি আপোনালোকে জানে। এয়া মই এবাতি উলিয়াই লৈছোঁ, জ্বালা চাই গোলমৰিচ দিছোঁ যিহেতু। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আৰু যিসকল নতুনকৈ আছে প্লিজ
ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব দেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।